নমস্কাৰ পুনৰবাৰ আপোনালোকক আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম গৰমৰ দিনত আৰম্ভণি কৰিব পৰা এটা ব্যৱসায়ৰ বিষয়ে। গৰম দিনত বহুতো ব্যৱসায় আপুনি কৰিব পাৰে, কিন্তু যদি কম ইনভেষ্টমেণ্টত এটা সেফ এণ্ড সিকিউৰ আৰু লং টাৰ্মত সাকসেসফুল হ'ব পৰা ব্যৱসায় আপুনি কৰিব বিচাৰি আছিলে, তেতিয়াহ'লে এই ভিডিঅ'টো আৰম্ভণিতে মই আপোনাক এটা কথা ক'ব বিচাৰো যে আমি আজি যিটো ব্যৱসায়ৰ কথা আলোচনা কৰিম সেই প্ৰডাক্টটোৰ ডিমান্ড কৰোনাৰ পিছৰ পৰা লাহে লাহে বৃদ্ধি হোৱা দেখা পোৱা গৈছে। মানুহৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱাৰ উপৰিও ইয়াৰ ব্যৱহাৰ কমাৰ্চিয়েল অফিচ, হস্পিটেল, ধাবা, ৰেষ্টুৰেণ্ট আদি প্ৰতিষ্ঠানবিলাকতো হোৱা দেখা পোৱা যায়। গতিকে ইয়াৰ যি মাৰ্কেট অপৰচুনিটি, সেই অপৰচুনিটি বহুত ডাঙৰ। এই প্ৰডাক্টটো হৈছে এই হোৱাইট ফিনাইলৰ ব্যৱসায়। এই হোৱাইট ফিনাইলৰ ব্যৱসায় আপোনালোকে ঘৰৰ পৰাই একদম কম পুঁজিৰে ষ্টাৰ্ট কৰিব পাৰে আৰু সেই ব্যৱসায় আপুনি এটা লাৰ্জ স্কেললৈকে লৈ যাব পাৰে। এই ফিনাইলৰ বটলটো দেখিবলৈ যিমান সুন্দৰ, তাক বনোৱাটো কিন্তু যথেষ্ট সহজ। ইয়াৰ কাৰণে না আপোনাক মেচিনাৰী ৰিকুৱাৰমেণ্ট আছে, না আপোনাৰ কোনো ধৰণৰ হেভি ইনভেষ্টমেণ্টৰ ৰিকুৱাৰমেণ্ট আছে। লাগে মাথো এটা ব্যৱসায় কৰাৰ মন আৰু উৎসাহ, যাতে আপুনি ব্যৱসায়টোক কনসিষ্টেণ্টলি লাগি থাকিব পাৰে ছমাহৰ পৰা বছৰ, যাতে আপুনি আপোনাৰ ব্যৱসায়টোক এটা ব্ৰেণ্ড হিচাপে মাৰ্কেটত এষ্টাব্লিছ কৰিব পাৰে। এই ফিনাইলৰ বটলটো বনাবৰ কাৰণে আপোনালোকক লাগে মাত্ৰ তিনিটা ৰ মেটেৰিয়েলছ বুলি ক'লে প্ৰথমতে লাগিব সেই ফিনাইল বনোৱাৰ যিখিনি কেমিকেল, সেই কেমিকেলটো। দ্বিতীয়তে লাগিব এই ওপৰৰ যিটো বটল উইথ কেপ, আৰু লাষ্টত আৰু ফাইনেল যিটো হয় সেইটো হৈছে আপোনাৰ ষ্টিকাৰটো। এই তিনিটা বস্তু হ'লে আপুনি ঘৰতে এনেকুৱা ধৰণৰ এটা সুন্দৰ ফিনাইলৰ বটল ৰেডি কৰি বজাৰত বিক্ৰী কৰিবৰ কাৰণে ওলাই দিব পাৰে। এতিয়া এই বস্তুটো কেনেকৈ বনায় সেইটোৰ বিষয়ে যদি আপুনি জানিব বিচাৰে, তেতিয়া আমাৰ স্ক্ৰীনত ফোন নম্বৰ দিয়া আছে। আপুনি আমাৰ অফিচৰ লগত কণ্টেক্ট কৰিলে আমাৰ অফিচত ইয়াৰ বিনামূলীয়া প্ৰশিক্ষণ হৈ থাকে আৰু কেতিয়াবা ইয়াৰ পেইড ট্ৰেইনিঙো হৈ থাকে। আপোনালোকে ফোন কৰি ইয়াৰ সবিশেষ তথ্য লৈ ল'ব আৰু আপোনালোকৰ সুবিধামতে অফিচত আহি ইয়াৰ প্ৰশিক্ষণ লৈ আমাৰ অফিচৰ পৰাই আপোনালোকে মেটেৰিয়েলছ ক্ৰয় কৰি নিজৰ ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উঠিব পাৰে যে আমাক কিমানমান টকাৰ মূলধন লাগিব এই ব্যৱসায়টো আৰম্ভণি কৰিবৰ কাৰণে। প্ৰথমতে যিহেতু আপুনি নতুন, বহুত বেছি টকা ইনভেষ্টমেণ্ট কৰাৰ প্ৰয়োজন নাই। মাত্ৰ 10,000 টকা এটা হ'লেই আপুনি এই গোটেই মেটেৰিয়েলছখিনি হোৱাইট যি আমাৰ ফ্ল'ৰ ক্লিনাৰ, সেই ফ্ল'ৰ ক্লিনাৰৰ কম্পাউণ্ড, বটল আৰু ষ্টিকাৰ, এই গোটেই তিনিটা কম্পাউণ্ড মানে মেটেৰিয়েলছ লৈ আপুনি 10,000 টকাৰ পৰাই ষ্টাৰ্টিং কৰিব পাৰিব। 10,000 টকাত আপুনি এই গোটেই সামগ্ৰীখিনি পাব, লগতে ইয়াৰ প্ৰশিক্ষণটোও পাব আৰু এই প্ৰশিক্ষণটো লৈ আপুনি ঘৰতে এই ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব। আৰু ইয়াৰ যি বনোৱাৰ কষ্টিং সেইটো যথেষ্ট ন্যূনতম হয়, গতিকে আপুনি এটা ভাল মাৰ্জিন লৈ তাক বজাৰত বিক্ৰী কৰিব পাৰিব। এতিয়া ইয়াতে কিছুমান চেলেঞ্জেছ মাৰ্কেটত অহা দেখা পোৱা যায়। প্ৰথম চেলেঞ্জেছ হৈছে কোৱালিটিৰ চেলেঞ্জ। বহুত লোকেল মেনুফেকচাৰাৰে এই ব্যৱসায়টো বহুত আগতেও কৰিছে বা বৰ্তমানেও কৰি আছে, কিন্তু তেওঁলোকে কৰা প্ৰথম ভুলটো হৈছে তেওঁলোকে কোৱালিটি মেইনটেইন নকৰে। তেওঁলোকে যেনেকৈ তেনেকৈ বনাই বেছি লাভৰ আশাত প্ৰডাক্টৰ কোৱালিটিটো বেয়া কৰি পেলায় আৰু পিছত মাৰ্কেটত কমপ্লেইন অহাৰ কাৰণে তেওঁলোকৰ বিজনেছটো লাহে লাহে ডাউন হৈ আহি থাকে। 2 নম্বৰ কাৰণটো হৈছে তেওঁলোকে মাৰ্কেটত কম্পিটিশ্যন কৰিবৰ কাৰণে গৈ কোৱালিটিটো বেয়া কৰে আৰু তেওঁলোকে কি কৰে, মাৰ্কেটৰ ষ্টেণ্ডাৰ্ড ৰেটতকৈ কম দামতে প্ৰডাক্টটো দি পেলাইও মাৰ্কেটখন বেয়া কৰে, যাৰ ফলত নতুন এণ্টাৰপ্ৰেনিয়ৰ্ছ বা যিসকলে ভালকৈ কামটো কৰোঁ বুলিও ভাবে, তেওঁলোকে সেই কম্পিটিটৰৰ লগত কম্পিট কৰিব নোৱাৰাৰ ফলতো এই এটা চেলেঞ্জ মাৰ্কেটত দেখা পোৱা যায়। কিন্তু আপুনি যদি সুতৰ বিপৰীতে গৈ এটা ভাল কোৱালিটিৰ প্ৰডাক্ট বনায় আৰু তাক এটা ষ্টেণ্ডাৰ্ড ৰেট মেইনটেইন কৰি যদি বিক্ৰী কৰাৰ পৰিকল্পনা কৰে, তেতিয়াহ'লে প্ৰথম 2-3 মাহ আপোনাৰ কষ্ট হ'ব পাৰে, কিন্তু এবাৰ যেতিয়া আপুনি প্ৰডাক্টটো মাৰ্কেটত এষ্টাব্লিছ কৰিব পাৰিব,
তাৰ পিছত কিন্তু আপোনাৰ সেই সাকসেস জাৰ্নি কোনেও ৰুধিব নোৱাৰিব গতিকে আপুনি সদায় নিজৰ প্ৰডাক্টটো কোৱালিটিৰ ক্ষেত্ৰতে হওক প্ৰাইজৰ ক্ষেত্ৰতে হওক কেতিয়াও কম্প্ৰমাইজ নকৰিব সদায় এটা ভাল কোৱালিটিৰ প্ৰডাক্ট বনাবৰ কাৰণে চেষ্টা কৰিব আৰু এই ক্ষেত্ৰত আপোনালোকক অসম ট্ৰেডিং LLPৰ ফালৰ পৰা ফুল সাপোৰ্ট দিয়া হ'ব আপোনালোকৰ যিকোনো প্ৰশ্নৰ কাৰণে আমি সদায় সাজু আছো যিকোনো প্ৰশ্ন মনত উদয় হলে আপোনালোকে আমাক ফোনৰ যোগেৰে সুধিব পাৰে এই ভিডিওটোৰ কমেন্টতো আপুনি আপোনাৰ মনৰ প্ৰশ্ন সুধিলে আমি তাৰ উত্তৰ নিশ্চয় আপোনাক দিম এতিয়া কথাটো হ'ল এই যে আপুনি ফ্লোৰ ক্লিনাৰ বা টয়লেট ক্লিনাৰ এইখিনি প্ৰস্তুত কৰিব এইখিনি আপুনি বিক্ৰী ক'ত কৰিব কোনখিনি কাস্টমাৰে এইখিনি বস্তু আপোনালোকৰ পৰা ক্ৰয় কৰিব প্ৰথম যিখিনি আমাৰ ঘৰুৱা ব্যৱহাৰ হয় প্ৰত্যেকজন মানুহৰ ঘৰত ফ্লোৰ ক্লিনাৰ টয়লেট ক্লিনাৰ এইবোৰ বিক্ৰী হয় বা প্ৰত্যেক মানুহৰ ঘৰত লাগে গতিকে আপুনি আপোনাৰ ঘৰৰ ওচৰৰ পাজৰ পৰিয়ালবৰ্গৰ আত্মীয় কুটুম সকলোকে এই প্ৰডাক্টবোৰ প্ৰথম পৰ্যায়ত বিক্ৰী কৰিব পাৰে আৰু আপোনাৰ ব্যৱসায়টোৰ ইনিশিয়েল ষ্টেজটো আৰম্ভণি কৰিব পাৰে দ্বিতীয়তে আপুনি যিকোনো ধৰণৰ গেলামালৰ দোকান ফাৰ্মাসী হওক এইবোৰত আপুনি এপ্ৰোচ কৰিব পাৰে আৰু তেওঁলোককো বিক্ৰী কৰিব পাৰে তৃতীয়তে আপোনালোকে সাপ্তাহিক বজাৰ ডেইলি বজাৰ এইবোৰতো কিছুমান দোকান বহাব পাৰে আৰু আপোনালোকৰ সেই সৰু সৰু প্ৰডাক্টবোৰ তাতে ডিসপ্লে কৰি তাৰ পৰাও বিক্ৰী কৰিব পাৰে কিন্তু এই প্ৰডাক্টটোৰ যি মাৰ্কেট সেইখিনিটো 20% হে ইয়াৰ যি ডাঙৰ মাৰ্কেট সেইখন হৈছে হস্পিটেল অফিস ম্যানুফ্যাকচাৰিং ইউনিট আৰু হস্পিটেলৰ দৰে ডাঙৰ ডাঙৰ কমাৰ্চিয়েল প্ৰতিষ্ঠানবোৰ এই প্ৰতিষ্ঠানবোৰৰ এটা ৰুল এণ্ড ৰেগুলেশ্যন থাকে হাইজিন মেইনটেইন কৰাৰ কাৰণে আৰু তাৰ কাৰণে তেওঁলোকে প্ৰত্যেক দিনাই এইবোৰ ব্যৱহাৰ কৰি তেওঁলোকৰ চৌপাশ তেওঁলোকৰ কাম কৰাৰ যি স্থান সেইবোৰ সাফা কৰিবলগীয়া হয় গতিকে এইবোৰৰ ডিমান্ড তেনেকুৱা ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰত যথেষ্ট দেখা পোৱা যায় আৰু আপুনিও কম পইচাৰে মূলধনেৰে যেহেতু ব্যৱসায়টো আৰম্ভণি কৰে তো প্ৰথম পৰ্যায়তে তেওঁলোকৰ লগত আপুনি এপ্ৰোচ কৰিব নোৱাৰিব পাৰে কিন্তু সদায় টাৰ্গেট হেতুৱে হ'ব লাগে যে মই মোৰ ডিস্ট্ৰিক্টৰ 3খন হস্পিটেলত সাপ্লাই কৰিম মই মোৰ ডিস্ট্ৰিক্টত থকা 3টা ডাঙৰ ফ্যাক্টৰীত সাপ্লাই কৰিম এনেকৈ যদি আপুনি টাৰ্গেট এটা বান্ধি লৈ পেলাই ব্যৱসায়টো আৰম্ভণি কৰে আজিৰ পৰা এবছৰ পিছত আপুনি সেই লক্ষ্যত উপনীত হ'ব পাৰিব আৰু আপুনি মাহত 5 পৰা 10 লাখ টকাৰ ৰেভিনিউ আৰামসে কৰিব পাৰিব আৰু এই ব্যৱসায়টোত ইমানেই বেছি মুনাফা থাকে যে আপুনি যদি 2 লাখ টকাৰ প্ৰডাক্ট সেল কৰিব পাৰে আপুনি তাতে 60-70 হাজাৰ টকালৈকে লাভ উপাৰ্জন কৰিব পাৰিব গতিকে এনেকুৱা এটা সুন্দৰ অপৰচুনিটি মিছ নকৰিব আৰু যিমান পাৰে সোনকালে এই ব্যৱসায়টো আৰম্ভণি কৰি আপুনি নিজৰ ব্যৱসায়িক যাত্ৰা আৰম্ভণি কৰিব বুলি মই আশা ৰাখিলো আৰু যিকোনো ধৰণৰ মনত প্ৰশ্ন যদি আছে তেতিয়াহলে আপুনি আমাৰ স্ক্ৰিনত অহা ফোন নম্বৰত যোগাযোগ কৰক আমাৰ অফিচৰ পৰা কমপ্লিট ডিটেইলছ আপোনাক প্ৰভাইড কৰা হ'ব আৰু ট্ৰেইনিং ৰ মেটেৰিয়েলছ আনকি আপোনাৰ নিজৰ ব্ৰেণ্ডৰ ষ্টিকাৰ প্ৰিন্ট কৰালৈকে গোটেইখিনি দায়িত্ব আমি ল'ম আৰু ইয়াত আপোনাৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীনো নহয় আৰু যদি আপুনি বিচাৰে যে এই ব্যৱসায়টো কৰিবৰ কাৰণে আপোনাৰ কি লাইসেন্সৰ ৰিকুৱাৰমেন্ট আছে তেতিয়াহলেও সেইখিনি গাইডেন্স আমাৰ অফিচৰ পৰাই আপোনাক দি দিব কেনেকৈ তাক উলিয়াব লাগে বা আমাৰ অফিচৰ পৰাই যদি তাক উলিয়াই দিব পাৰে তেতিয়াহলে তাৰ কিমান খৰচা হ'ব সেই গোটেইখিনি বস্তু আপুনি আমাৰ অফিচৰ লগত যোগাযোগ কৰি জানিব পাৰিব আশা কৰিলো আপুনি এই ভিডিওটোৰ পৰা উপকৃত হৈছে এই ভিডিওটো আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব পাৰে যোনে এটা নতুন ব্যৱসায় কৰাৰ পৰিকল্পনা কৰি আছিল আৰু যদি ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন ব্যৱসায়িক ৰিলেটেড ভিডিওবোৰ আগলৈকো পাই থাকিবলৈ আজিলৈ ইমানেই ধন্যবাদ